তো হে গাইছ তো কেইদিনমান আগতে মই কি কৰিছিলোঁ কি মোৰ ডেস্কটপটো খুলি ভাঙি কেনে উলো মুলো কৰি চব উলিয়াই থৈ দিছিলোঁ পাৰ্টছ মানে কিহত ধৰি খুলিলোঁ কাৰণ এটা বস্তু মই চাই আছিলোঁ তাৰপিছত নাহা হ'ল তো মই ভাবিলোঁ কি কৰোঁ তো উলো মুলোকে গোটেই CPU-টো মই জানো লগাব খুলিবও জানো কি পাৰ্টছ আছে এছেম্বল কৰিব জানো লগে চগে উলো মুলো কৰি থৈছোঁ তো আজি দেখোঁ ডেস্কটপ নহয় CPU এছেম্বল কেনে কৰে আৰু পাৰ্টছৰ কি কাম তো ভিডিঅ'খন চাই থাকক Why you still looking at me? তো মই ইথেন ডেস্কটপটো লৈ আহোঁ বাহিৰত এইটো খুলি চুলি এতিয়া চব খুলি ভাঙি এতিয়া থৈ দিছোঁ তো বাহিৰত উলিয়াই নাম এইটো বস্তু তো এতিয়া এইবিলাক টাইট আছে তো এইবিলাক মই খুলি লওঁ সেইটো বিৰাট টান এতিয়া নহ'ব ইয়াৰে পৰা মই এইবিলাক চব সময়তে খুলি ভাঙি চব থৈ দিছিলোঁ সেইদিনা তো ক'ৰ পৰা কি খুলিব লাগিব তো বলক ইমাখা চাই যাওক ইমাখা মই এতিয়া খুলি ভাঙি চব শেষ কৰি থৈ দিছিলোঁ তো চাই যাওক তো এইখান চাব পাৰে আমাৰ লগত আছে এইটো তিনকা ডাব্বা মানে কি আৰু CPU-টোৰ কভাৰটো এইটো লাগব দে CPU এছেম্বল কৰিবৰ কাৰণে এইটো লাগব মই সিদিনা খুলি ভাঙি মানে চব উলো মুলো কৰি থৈ দিছিলোঁ লগোৱাই নাই তো এইখান আমাৰ এইটো CPU-টো আৰু কি লাগব তো আমাৰ এইখান হ'ল হাৰ্ড ডিস্ক বুলি কয় হাৰ্ড ডিস্ক এইখান লাগব নেক্সট আমাৰ আছে SMP-S এইটো এটা পাৱাৰ চাপ্লাই দিয়ে মই এতিয়া এইখান ঢাকনখন খুলি ভাঙি চব খুলি থৈ দিছিলোঁ বয়া মানে মই জাষ্ট খুলি চাইছিলোঁ উলো মুলো কৰি চব খুলি ভাঙি লগাইছোঁ মানে কি লগোৱা নাই লগাম আৰু এইডাল হ'ল মেইন কেবল ডেল মানে পাৱাৰৰ এইটো পাৱাৰ চাপ্লাই এইটোৰ পৰা চব মাদাৰ বৰ্ডত পাৱাৰ আহে তো এইখান হ'ল আমাৰ আজি মাদাৰ বৰ্ডখন এইখানে কম মানে কি CPU-টোৰ মেইন মাথা বুলি ক'ব পাৰি মগজ যিয়ে নহওক কিয় তো তাৰে ভিতৰত আছে এইটোক কয় চিমুছ বেটাৰী মানে এইটো চব আমাৰ যিমান যি আছে ডেট টাইম এইবিলাক যে কম্পিউটাৰত ছেভ কৰি ৰাখে এইটোৰ পৰাই হয় চিমুছ বেটাৰী আৰু এইখান হ'ল আমাৰ CPU ফেন এইখান CPU ফেন CPU মানে এইখানে ঠাণ্ডা কৰে ইয়াৰ তলত প্ৰচেছৰটো থাকে এইখান আমি CPU ফেনখন খুলি ইয়াৰে প্ৰচেছৰটো দেখুৱাম তো মই খুলি লওঁ এইমাত্ৰ ফেনখন খুলিলোঁ আৰু আমাৰ ঘৰৰ ছাইডত ইমুখে ঘৰৰ ছাইডত বিৰাট এখন কিবা চলি আছে তো চাউণ্ডৰ কাৰণে মানে বহুত চাউণ্ডটো কম আহিব পাৰে তো এইখন ফেনখন এইখানে এইটো প্ৰচেছৰটো ইয়াৰে তলত থাকে এইটোৱে মেইন প্ৰচেছৰ বুলি যে কয় যে ইণ্টেল i5 প্ৰচেছৰ হওক i3 প্ৰচেছৰ মোৰ এইটো হ'ল ইণ্টেল বহুত পুৰণা মাদাৰ বৰ্ড এইখন তো এইখনৰ প্ৰচেছৰটো হ'ল ইণ্টেল পেণ্টিয়াম 4 এইটো প্ৰচেছটো এইটোৱে মেইন এইটোৰ দামে বহুত ইণ্টেলৰ i9 প্ৰচেছৰটো মোটামুটি 1 লাখ টকা পৰে এইটোৰ ছিংগল এইটোৰ দাম তো এদিন চাব পাৰে এইখন হ'ল মাদাৰ বৰ্ড এইটো প্ৰচেছৰ আৰু হাৰ্ড ডিস্ক এইবিলাক মানে কি আৰু এইবিলাকেদি চব মানে কি হয় এটা CPU বনাব পাৰি তো মই ইথেন বানম CPU-টো মই খুলি বানম আৰু তো চাওঁ বানম মানে মেইন কেছ হ'ল CPU এছেম্বল কৰিবৰ কাৰণে ইথেন মানে বহুত টাইম লাগিব আৰু মই ভিডিঅ'খন ইমান লম্বা কৰিব ইচ্ছা নাই তো মই আজি এইবিলাক পাৰ্টছবিলাকৰ নামবিলাক ভালকৈ চিনাকি কৰি দিছোঁ আৰু যদি কোনোবাক CPU এছেম্বল কৰিবৰ কাৰণে ভিডিঅ' লাগে ইথেন মই দেখি দিম তো ইথেন মানে কি আৰু একবাৰ মই ভালকৈ বস্তুবিলাক দেখি দিওঁ তো চাব পাৰে মেইন কেছ হ'ল ফাৰ্ষ্ট আমাৰ এইটো লাগব কভাৰটো নেক্সট হাৰ্ড ডিস্ক লাগব CPU এছেম্বল কৰিবৰ কাৰণে নেক্সট এইখন মেইন মাদাৰ বৰ্ড এইখনকে কয় মাদাৰ বৰ্ড এইখন আছুছৰ মোৰ মাদাৰ বৰ্ড বহুত পুৰণা হৈছে তথাপিও কাম কৰে আৰু তো এইখন লাগব মাদাৰ বৰ্ডখন আৰু নেক্সট কুলিং ফেন আৰু নেক্সট এই এইবিলাকে ৰেম হ'ল ৰেম কিহত ইউজ হয় মানে ইয়াৰ আমি যে গেমবিলাক খেলোঁ চব ৰেমত চলি থাকে
ৰেমত গেমবিলাক চলে আৰু যিমান আমি ফটোজ ভিডিঅ'জ গান চান ছেভ কৰোঁ চব এইখন হাৰ্ড ডিস্কত ছেভ হয় আৰু এইটো হ'ল SMS বুলি কয় এইটোৱে হ'ল মানে মেইন ইডেলে এই ইপেতে মেইন ইয়াতে ক'ত আছিল এইটোত মেইন পাৱাৰ ছাপ্লাই দিয়ে মাদাৰবোৰ্ড এইটোৰ পৰা কানেক্টেড হয় তো মই ইথেন লম্বা হ'ব ভিডিঅ'খন এইটো গোটেই এছেম্বল কৰিলে তো মই আজি দেখি দিলোঁ ভিডিঅ'খনত কি লাগে SMS CPU মই ইথেন ঘৰত বহুত গালি খাই আছোঁ তো মই ইথেন ভিডিঅ'খনত লগম চব ভিডিঅ'খনত নেদেখাওঁ মই ইথেনে লগম ভিডিঅ'খন কৰা হোৱাৰ পিছত লগে চগে কম্পিউটাৰটো ঘৰত আৰু ভালকৈ চলাওঁ তো যদি কোনোবাক CPU এছেম্বল কৰিবৰ কাৰণে ভিডিঅ' লাগে তো ক'ব পাৰে মই এছেম্বল কৰি দেখি দিম একদম সহজত আৰু CPU এছেম্বল কৰা ঘৰত একদম সহজ তো সেই গাইজ তো মোৰ ভিডিঅ'খন যদি আজি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবা আৰু যদি মই কৈছোঁৱে কোনোবাই CPU এছেম্বল কৰিব লাগে যদি মই দেখাম ভিডিঅ'খন তো আজিলৈখিনি